তো ইয়াতে ৰাফটিং কৰে, এইবিলাক বটিং কৰে, এইবিলাক বোটবিলাক আছে। কঁকাল চকাল যিটো আশা কৰিছিলোঁ সেইটো নহ'ল। গাইজ পুৰা কলা হৈছে, আগত চাওকচোন পুৰা আগত বৰষুণ হৈছে। যৌবন্ধু দিনীয়া মৰম যুগমীয়া। পিঁয়াজটো বেয়া জেগালৈ গোন্ধ হৈছে পিঁয়াজৰ। আমি আজি আহিছোঁ গুৱাহাটীৰ ওচৰতে পুৰা মাংগাৰ লেক বুলি এটা জেগাত। তো জেগাটো ক'ত আছে কি জানিবৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে। আমি মাংগাৰ লেক গৈ আছোঁ আৰু 1.50 মানে 1.5 কিলোমিটাৰ আছে আৰু। তো এইটো ৰাস্তাতে যাব লাগিব, চিধা ক'ত যায় নাজানো। তো আমি গৈ আছোঁ। আমি মাংগাৰ লেকৰ ভিতৰত সোমাইছোঁ, দেখাই আছোঁ। ইয়াতে এণ্ট্ৰি লৈছে আমাৰ গাড়ীৰ বাইকৰ 20 ৰুপিজ পাৰ্কিং আৰু এজনৰ 30 কৰি লৈছে। পাৰ পাৰ্চন 30 ৰুপিজ এণ্ট্ৰি। দেখাই আছোঁ। দিছ ইজ মাংগাৰ লেক। ধুনীয়া ভিউ, ইয়াতে ধুনীয়াকৈ বহিব পাৰে, টাইম স্পেণ্ড কৰিব পাৰে। তো আগত এখন দলং আছে, তালৈকে আমি গৈ আছোঁ। গুৱাহাটীৰ ওচৰতে আছে, ধুনীয়া জেগা হয়, আহিব পাৰে। মানে টাইম স্পেণ্ড কৰিবৰ কাৰণে বহুত ধুনীয়া জেগা। তো আমি আৰু যাম, বৰাপানীতো যাম, তাৰে ভিডিঅ' দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব, ক'ত ক'ত যাওঁ, কি কৰোঁ। পুৰা শান্তিপূৰ্ণ পৰিৱেশ, ধুনীয়া ঠাই, মজা লাগিছে। তো ইয়াতে এখন দলং আছে, এনেকৈ দলঙৰ পৰা পুৰা মানে ভিউ চাব পাৰি। তো মই এতিয়া দলঙৰ ওপৰত উঠিছোঁ, ধুনীয়া ভিউ। এইবিলাক ধুনীয়া বহা জেগা আছে, বহা জেগা বহুত আছে আৰু মানে চাইলেণ্ট আৰু পুৰা চাইলেণ্ট। তো সেইটো ভাল লাগিছে, আহিব পাৰে টাইম স্পেণ্ড কৰিবৰ কাৰণে। এনেকৈ খোজকাঢ়ি যাব পাৰি এইটো পাৰলৈকে, এইটো লেকটো, সেইটো পাৰো যাব পাৰি, এইটো পাৰো যাব পাৰি। সেয়াই আৰু বহুত একো নকওঁ, আপোনালোকে আহিলে গমেই পাব। ধুনীয়া আৰু যদি চাইলেণ্ট পৰিৱেশ এটা লাগে, ধুনীয়া জেগা এটা লাগে টাইম স্পেণ্ড কৰিবৰ কাৰণে, তেতিয়াহ'লে ইয়াত আহিব। পুৰা এখন পাৰ্ক টাইপ আৰু আমাৰ যেনেকৈ গুৱাহাটীত আছে আপোনাৰ দীঘলী পুখুৰী, তো তেনেকুৱাই হয়, মোটামুটি তেনেকুৱাই হয়, দীঘলী পুখুৰীৰ দৰে আৰু। সেয়াই আৰু ইয়াতে এনেকৈ ধুনীয়াকৈ বহি আছোঁ। মাংগাৰ লেকত আহিলে এনেকৈ ধুনীয়াকৈ বহিব পাৰিব, স্পেচ বহুত আছে। কিন্তু ইয়াতে ফুৰিব আহি কিনে লাভ নাই। তো ইয়াতে যদি পিকনিক খাব আহে বা কিবা পাৰ্টি থাকে, তেতিয়াহ'লে আহিলে লাভ আছে। ধুনীয়াকৈ খানা চানা বনাব পাৰিব। এবাৰ ভিউটো দেখাই দিছোঁ, ধুনীয়াকৈ খানা চানা বনাই এনেকৈ থাকিব পাৰিব। টুৰিষ্টো আহে, এইবিলাক টুৰিষ্ট আছে, টুৰিষ্ট নাহা নহয়। বহুত এনেকুৱা ঘৰ আছে, সৰু সৰু ঘৰ, ইয়াতে বহিব পাৰে। এইবিলাক ঘৰত পাৰ্টি কৰিছে, দেখিছেনে? এইবিলাক ঘৰতে ইয়াত পাৰ্টি কৰিছে, এইবিলাক ঘৰত পাৰ্টি কৰিব পাৰে। তো সেই আৰু যদি পাৰ্টি কৰে বা কিবা পিকনিক থাকে, তেতিয়াহ'লে ইয়াতে আহিব, তাৰ কাৰণে বহুত ভাল জেগা হয়। কিন্তু এনেই ধৰ ঘূৰিব আহিলে বিশেষ তেনেকুৱা ভিউ দেখা নাপাব আৰু আপোনালোকে। তো আমি ইয়াৰ পৰা এতিয়া বৰাপানী যাব ওলাইছোঁ। ধুনীয়া তাতে এটা জেগা আছে, তাৰ পৰা আৰু এটা জেগাত যাম। তো ক'ত যাম, কি কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ আমি গৈ আছোঁ এতিয়া, বৰ্তমান ৰখি আছোঁ। আমাৰ লগৰকেইটা আহি পোৱা নাই, জুলিহাত আহি পোৱা নাই, আমি অলপ আগবাঢ়িলোঁ। তো ইয়াতে অলপ সিহঁতৰ কাৰণে ৰখি দিছোঁ, গৈ আছোঁ, দেখাই আছোঁ। এবাৰ ভিউটো চাওক না গাইজ, এবাৰ ভিউটো চাওক, কি ধুনীয়া ভিউ। তো আমি অলপ ইয়াতে ৰখি দিছোঁ। এইখন বাইক লৈ আহিছোঁ, মোৰ বাইকখন। এই আমাৰ আহি পালে, ইহঁত দুটাৰ কাৰণে ৰখি আছোঁ। ইমান লাহে লাহে চলাই আছে গাড়ী। তো সেয়াই আৰু কিবা ক'বা? কঁকাল চকাল বোলে বিষ উঠি গৈছে। তো বেছি দূৰ নাই আৰু, গৈ আছোঁ। গাইজ গৈ আছোঁ শ্বিলং, কিনকিনীয়া বৰষুণত, বঢ়িয়া লাগিছে। গৈ আছোঁ। যৌবন্ধু দিনীয়া মৰম যুগমীয়া, বয়স ফাটি দিলে দেহা হ'ব খুনীয়া। গাইজ পুৰা কলা হৈছে, আগত চাওকচোন পুৰা আগত বৰষুণ হৈছে চাগে, আমিও বৰষুণ পাইছোঁ, বহুত ভাল লাগিছে। তো সেয়াই আৰু গাইজ পুৰা বৰষুণ। এতিয়া আমি ৰেইনকোট পিন্ধিবৰ কাৰণে লৈছোঁ, গোটেইকেইটা ওলাইছে ৰেইনকোট।
এতিয়া আমি ৰেইনকোট পিন্ধি কিনে যাম কিবা এটা ভাল লাগিছে আৰু গাইজ তো ৰেইনকোট পিন্ধি আছোঁ গাইজ আহি পালোঁ পূৰা বৰষুণ পূৰা ৰেইনকোট চেনকোট মাৰি ল'ব লগা আছে পূৰা বৰষুণ দি আছে আজি তো সেয়ে গৈ আছোঁ আৰু কিবা বটিং শ্বটিং নহ'ব বুলি কৈছে চাওঁ ৰাফটিং চাফটিং কৰিব পৰা আছিলে ইয়াতে ৰাফটিং কৰিব পাৰি কিন্তু এতিয়া বৰষুণৰ কাৰণে নহ'ব বুলি কৈছে আগত গৈ লওঁ দেখাই আছোঁ বাৰু মানুহ কিন্তু পূৰা আছে তো আগত ৰাফটিং কৰি আছে বটিং কৰি আছে দেখিছোঁ সোধোঁ যদি হয় আমিও কৰিম দেখাইছোঁ গাইজ সেয়ে আৰু ভিউটো এনেকুৱা পাব আপোনালোক ইয়াতে আহিলে ইয়াতে কিবা কিবি আছে চাগে কিবা ফাংচন চাংচন হ'ব নেকি পূৰা বনাই আছে নে ভিউটো এনেকুৱা পাব তো ইয়াতে ৰাফটিং কৰে এইবিলাক বটিং কৰে এইবিলাক ব'টবিলাক আছে তো দাদাজনে নহ'ব বুলি কৈছিলে তথাপিও চাওঁ আমি যদি পাৰোঁ আমি বটিং কৰিবৰ কাৰণে চেষ্টা কৰিম বটিং নহ'ব চাগে ইয়াতে ক্ল'জ লিখি থৈ দিছে টিকেট কাউণ্টাৰ ক্ল'জ তো বটিংটো হ'লে ভাল আছিল বটিং কৰিবৰ কাৰণে আমি আহিছিলোঁ বৰ্তমান এতিয়া ক্ল'জ হৈ আছে বৰষুণ দি থাকিলে মানে বটিং নকৰে বৰষুণ দি থাকিলে আহি কিনে মানে লাভ নাই বটিং কৰিবৰ কাৰণে আহি যদি বটিঙে কৰিব নাপাওঁ কি কৰিম আৰু গাইজ পূৰাই ব'টবিলাক খাৰা হৈ আছে এইবিলাক তো বৰষুণৰ কাৰণে হোৱা নাই জাষ্ট বৰষুণ অলপ কমিছে এতিয়া তো সেয়াই আৰু নৰ্মেলি ইয়াত এনেই বেলেগ তেনেকুৱা একো নাই ইয়াতে মানুহে বটিং কৰিবৰ কাৰণে আহে বেলেগ তেনেকুৱা চাব লগা ইমান ভিউ নাই বটিং কৰে আহে ভাল লাগে তো সেইটোৱে আৰু আমি ইমান দূৰৰ পৰা আহিলোঁ তো মানে নহ'ল লাভ নহ'ল মানে আহি কিনে এয়াই আৰু মানুহবিলাকে পূৰা ফটো উঠাত ব্যস্ত হৈছে চবেই ফটো উঠিছে কি কৰিব আৰু উপায় নাই তো বৰষুণৰ কাৰণে বটিং বন্ধ চবেই এইবিলাক চেলফি ফটো চব সেইবিলাকত ব্যস্ত হৈছে বটিং শ্বটিং একো নহ'ল ভাল নালাগিল সেই গাইজ ভাল নালাগিল আৰু যিটো আশা কৰিছিলোঁ সেইটো নহ'ল মোৰ আশা নহ'ল আপোনালোকৰ হ'ব পাৰে আপোনালোক আহিব যদি বৰষুণ নিদিয়ে আপোনালোকৰ আশাটো পূৰণ হ'ব পাৰে আমি অৰ্ডাৰ দিছোঁ বৰ্তমান ইয়াতে এখন কিবা ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ তো 10-15 মিনিটৰ বেছি হ'ল এতিয়ালৈ অৰ্ডাৰ আহি পোৱা নাই বাৰু বেয়া ভোক লাগিছে গাইজ কি কৰিম আৰু বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভাই জলদি আনে ভাই ইমান দেৰি তেতিয়ালৈকে ৰখি আছোঁ নাৰী পাক খাই গৈছে পেটৰ সঁচাকৈ কৈছোঁ পেটৰ নাৰী পাক খাই গৈছে বৈদ্য ভোক লাগিছে জলকীয়া পিঁয়াজ দি থৈ গ'ল মানে আৰু আহিব আৰু বেছি টাইম নালাগে আৰু পিঁয়াজটো বেয়া চাগে গোন্ধ হৈছে পিঁয়াজৰ ফাইনেলি 2টা প্লেট আহি গৈছে ফাইনেলি 2টা প্লেট